আজি মই আপোনালোকক দেখুৱাম মই ক'ত কি কাম কৰোঁ। এতিয়া আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখন হৈছে এটা ফেক্টৰীৰ গেটখন পাৰ হৈ মই মোৰ অফিচলৈ গৈ আছোঁ। আৰু যিসকল মোৰ বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু এতিয়া মই বাইকখন ষ্টেণ্ডত থৈ মেলি অফিচলৈ খোজকাঢ়ি গৈ আছোঁ। এয়া মোৰ অফিচ পালোহি। এইটো মোৰ অফিচ, এইটো হৈছে মোৰ অফিচ। আৰু ইয়াত সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইখন হৈছে মোৰ টেবুল। ময়ো অলপ কামত ব্যস্ত হৈ আছিলোঁ, তাৰ মাজতে মই ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ যাতে আপোনালোকক দেখাব পাৰোঁ। আৰু আহক এতিয়া আমি বাহিৰলৈ অলপ যাওঁ। দীপক এয়া বাহিৰৰ পৰিৱেশ অলপ দেখালোঁ। ফেক্টৰী অফিচৰ পৰা ওলাই এইটো আপোনাৰ গাৰ্ডেনৰ অফিচ হয়। ইয়াত বাবুবিলাক থাকে। আৰু লাহে লাহে আমি ৰুমলৈ আহিছোঁ। এইটো হৈছে আপোনাৰ ষ্টাফ কোৱাৰ্টাৰ। ষ্টাফ কোৱাৰ্টাৰতে আমাৰ ৰুম আছে। ৰুমত এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ। আমি ঘৰৰ পৰা ৰাতিপুৱা 6:30 বজাত ওলাই আহোঁ, সেইটো কাৰণে ব্ৰেকফাষ্ট কৰা নহয় ৰাতিপুৱা। তো আমি 9টা বজাত ব্ৰেকফাষ্ট কৰোঁ। আমাৰ এই 2 নম্বৰ কোৱাৰ্টাৰটো হৈছে আমাৰ ৰুম। আমি ইয়াত দুজনে থাকোঁ। দুজনে একেলগতে ব্ৰেকফাষ্ট কৰোঁ, ডিনাৰ কৰোঁ, লাঞ্চ কৰোঁ, কেতিয়াবা থাকিও যাওঁ। তেল গ'ল। তলা খোল।